নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ৰিজাল্ট দিব নে নিদিয়ে, নাইবা কি বিষয়ৰ ৰিজাল্ট দিব বা কি কম্পিটিটিভ এক্সামৰ ৰিজাল্ট দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টা বটনটো টিপি দিব। লগতে এটা লাইক কৰিব, যাতে আপোনালোকৰ এটা লাইকে আমাক উৎসাহিত কৰে। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কাইলৈ আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ৰিজাল্ট দিব নে নিদিয়ে বহুকেইটা চেনেলে মন্তব্য আগবঢ়াইছে। আহক আমি ইয়াত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি মন্তব্য কৰিছে তাৰ এটা ক্লিপ চাই লওঁ। মইতো কৈছো যে দুৰ্গা পূজাৰ আগত এটা, দুৰ্গা পূজাৰ পিছত এটা দি দিব লাগে। ঝামেলা সিদিনাখনেই খতম হৈ যাব। ৰিজাল্ট মইতো কৈছো যে দুৰ্গা পূজাৰ আগত এটা, দুৰ্গা পূজাৰ পিছত এটা দি দিব লাগে। ঝামেলা সিদিনাখনেই খতম হৈ যাব। আপোনালোকে ক্লিপটোত দেখা পালে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰিজাল্টৰ বিষয়ে কি ক'লে। তেওঁ কোৱা ধৰণে পূজাৰ পিছত এটা আৰু পূজাৰ পিছত আন এটা ৰিজাল্ট দিয়াৰ কথা তেওঁ ইয়াত উল্লেখ কৰিছে। তেওঁ কিন্তু ইয়াত কোৱা নাই যে তাত আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ৰিজাল্ট দিব। ইয়াত আপোনালোকৰ পুলিচকে ধৰি আন বহুতো ব্ৰাঞ্চৰ পৰীক্ষা প্ৰথমতে হৈ গৈছিল আৰু সেই পৰীক্ষাবোৰৰ ৰিজাল্ট এতিয়ালৈ দিয়া নাছিল। আৰু তাৰে 12,000 পোষ্টৰ ৰিজাল্ট যিটো আছে সেইটো আমাৰ পৰীক্ষাৰ পূজাৰ আগত দিয়া হ'ব। আৰু আন পৰীক্ষাবোৰৰ ৰিজাল্ট ঠিক তেনেদৰে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট আদি আন ৰিজাল্টবোৰ পূজাৰ পিছত দিব বুলি ইয়াত উল্লেখ কৰিছে। কিন্তু আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ৰিজাল্ট পূজাৰ আগত নিদিয়ে। আপোনালোকে বিভ্ৰান্তিমূলক নিউজবোৰ চাই নিজৰ মনবোৰ বেয়া নলগাব। আপোনালোকে মাত্ৰ স্কিল টেষ্টৰ বাবে ৰেডি থাকক। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। থেংক ইউ।